নমস্কাৰ। কবিতাৰ শিৰোনাম জীৱন জিন্দাবাদ। কবি নিহাৰিকা শইকীয়া, আবৃত্তিকাৰ ভাস্কৰ জ্যোতি শইকীয়া। ছমহীয়া এখন যুঁজ, ছমহীয়া প্ৰস্তুতি। এইবাৰো যুঁজিব লাগিব প্ৰেক্টিকেল, এছাইনমেণ্ট, ছেমিনাৰ অথবা প্ৰজেক্টৰ সৈতে। সম্ভ্ৰান্ত জীৱনৰ দৌৰত পোতাশালত ব্যক্তিগত স্বাধীনতা, বিভ্ৰান্ত বাস্তৱ, প্ৰেমৰ অভিযোগ, হৃদয়ত ৰিক্ততা। কলিজাৰ নিভৃত কোণৰ নীলা প্ৰেমৰ ছবিখনত কেৰিয়াৰ মহাৰণ্যৰ ৰাজত্ব। তুমি, মই, তেওঁ সকলো যুঁজাৰু। দুৰ্ভাৱনাৰ পুখুৰী সিঁচি সম্ভাৱনা কঢ়িয়াই অনা আমি সপোন সন্ধানী। ধূসৰ যেন অতুত সোঁৱৰি আজি জেতুকাবলীয়া স্বপ্নৰ দুহাতে মোক সাৱটি ধৰে। মাৰ আচল এৰি হোষ্টেল অহা দিন ধৰি এপ্লাইড মেথছবোৰ নিমিলা হৈ পৰে। মাৰ হাতৰ ভাত সাজ চুইগি জোমাটোৰ ডিজিটেল পৃথিৱীত কৰবাত হেৰাই যায়। জীৱনে গতিপথ সলায়। জীৱনৰ ওচৰত হাৰ মানি শব্দৰ প্ৰেমত পৰো। জেপ খালী কৰি তাজমহল সজাৰ সপোন দেখো। চাল্লা বেইমান সপোন। আবেগবোৰ হোৱাটছআপৰ ষ্টেটাছ আৰু ফেচবুকৰ ষ্টৰীত ধৰি ৰখাৰ ব্যৰ্থ চেষ্টা। কেণ্টিনৰ চাহকাপত বা বেগ গেটৰ আড্ডাত বিচাৰি পাওঁ শান্তি। মাজে মাজে কবিতা, নাটক, প্ৰতিযোগিতা, আন্দোলন, ৰাজনীতি, ধৰ্ণা। যুঁজি যাওঁ সকলোবোৰ অক্লান্তভাৱে। ভাল লগা সপোনবোৰে শিপাব ধৰে সপোন পিয়াসী মন আকাশত। পোহৰে থেৰেঙা জাৰত এতিয়া জুহালত আইতাৰ সাধু শুনা নাপাওঁ। আইতাৰ হাতৰ ৰঙা চাহকাপৰ জ্যোতি ইলেক্ট্ৰনিক কেটলিৰ কফিৰ মাজত কৰবাত হেৰাই যায়। শীতৰ নিশা অথবা গ্ৰীষ্মৰ প্ৰখৰ তাপৰ পিছতো ছেমিষ্টাৰ পৰীক্ষাৰ অবিৰাম প্ৰস্তুতি। শংকিত মনে কয়, পঢ় পৰীক্ষা পালেহি। নিস্তব্ধতা ফালে নিস্তেজ ৰাতিবোৰত সপোনে উজাই আহি সোঁৱৰাই ৰদুজ্জ্বল প্ৰতিটো পুৱাৰ কথা। মৃত্যুৰ চেতনাৰে, বিষাদৰ যান্ত্ৰণাৰে ভাৰাক্ৰান্ত এই ধূসৰিত জীৱন। তথাপিও সস্তীয়া বজাৰত বিক্ৰী নোহোৱা ঢৌৰ লগত উটি নোযোৱা একোজন জীয়া মানুহ। জীৱন জিন্দাবাদ। ধন্যবাদ।